হাতো হয় আজিৰ ভিডিঅ'টো হ'ব অলপ বেলেগ তো ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব সাপোৰ্ট কৰি দিব নতুন চেনেল হয় তো ভিডিঅ'টো শেষলৈ চাই থাকিব হাতো ভাইজ এই ভিডিঅ'টোত মই গোটেইখিনি কথা আপোনালোকক কৈ দিম তো ভিডিঅ'টো শেষলৈ চাব আৰু বহুত নহ'লে অলপ হ'লেও কিবা অলপ আপোনালোকে শিকি যাব এই ভিডিঅ'টোৰ পৰা তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এই ভিডিঅ'টোত মই ক'ম কেনেকৈ ইউটিউবাৰ্ছবিলাকে মানে ইমান পইচা ইমান টকা কমাই আছে ইউটিউবৰ পৰা আৰু দেন আপুনি ধৰক আপোনাৰ যদি এটা চেনেল থাকে আপুনি কেনেকৈ কমাব পাৰিব ইউটিউবৰ পৰা আৰু ধৰক 1K ভিউজ হ'লে কিমান পইচা পায় বা 2K ভিউজত কিমান পইচা দিয়ে চবখিনি মই এই ভিডিঅ'টোত আপোনাক অলপ অলপ কৈ দিম চ' মই ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব ভাই এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব চ' প্ৰথমৰ পৰা কৈ দিছোঁ মানে ধৰক প্ৰথমটো আপোনাৰ চেনেলটো মনটাইজ হ'বলৈ আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ লাগিব আৰু 4000 ঘণ্টা ৱাচ টাইম লাগিব লাইক ৱাচ টাইম মানে আপোনাৰ ভিডিঅ'বিলাক 4000 ঘণ্টা মানুহবিলাকে চাব লাগিব আৰু 1000 ছাবস্ক্ৰাইবাৰ আপোনাৰ থাকিলে প্ৰথম ক্ৰাইটেৰিয়া মনিটাইজেশ্যনৰ প্ৰথম ক্ৰাইটেৰিয়া আপোনাৰ যিটো পইচা অহাৰ প্ৰথম ক্ৰাইটেৰিয়া সেইটো আপোনাৰ ষ্টাৰ্ট হৈ যায় আৰু মোৰ চেনেলটো साला ये दुख का खत्म नहीं होता बे তো ভাই মনিটাইজ হোৱাৰ পিছত আপোনাৰ চেনেলত মানে লাহে লাহে ৰেভিনিউ আহিবলৈ ষ্টাৰ্ট হয় মানে ধৰক আপোনাৰ ৰেভিনিউ জেনেৰেট হ'বলৈ ষ্টাৰ্ট হয় মানে $1 $2 এনেকৈ আৰু যেতিয়া আপোনাৰ $100 লগ লাগিব তেতিয়া আপুনি পইচাখিনি মানে ৰিডিম কৰিব পাৰিব যেতিয়ালৈকে আপোনাৰ $100টো লগ নালাগে তেতিয়ালৈকে আপুনি পইচাখিনি ৰিডিম কৰিব নোৱাৰে চ' এতিয়া মানে মেইন কথাটোলৈ আহোঁ তো ইউটিউবাৰবিলাকে ইমান পইচা কেনেকৈ কামাই আছে বা আপুনি যদি কালি এটা চেনেল খোলে তো আপোনাৰ পইচানো কেনেকৈ আহিব মানে 1K ভিউজত কিমান আহিব বা 2K ভিউজত কিমান আহিব চ' এইখিনি কথা মই এতিয়া আপোনালোকক ক'ম চ' এইখিনি কথা কোৱাৰ আগত আপুনি RPM কি বস্তু সেইটো গম পাব লাগিব RPM মানে হ'ল ধৰক আপুনি ছাপ'জ 4টা ভিডিঅ' আপলোড কৰিছে 4টা ভিডিঅ'ৰ টপিকটো বেলেগ বেলেগ লাইক এটা আপুনি কিবা কুকিং চেনেল কুকিং টপিক দি দিলে কুকিং ৰিলেটেড দেন আপুনি এটা চেনেল ব্লগ দি দিলে এটা টেক ৰিলেটেড এটা আনবক্সিং ৰিলেটেড বা এটা ফাইনেন্স ৰিলেটেড দি দিলে চ' আপুনি এই 4টা ভিডিঅ'ত আপোনাৰ ইনকামটো বেলেগ বেলেগ হ'ব মানে সেম ভিউজত ধৰক আপুনি এটা ভিডিঅ'ত যদি 1K ভিউজ আছে সেইটোৰ পৰা আপুনি যদি $1 কামায় নেক্সট ভিডিঅ'টোত আপুনি ধৰক 1K সেম ভিউজত 1K ভিউজ পালে আপুনি অলপ কমো মানে টকা পাব পাৰে চ' সেইটো কি কাৰণে হয় সেইটো RPMৰ কাৰণে হয় মানে ধৰক ফাইনেন্স ৰিলেটেড যিবিলাক চেনেল আছে ফাইনেন্স ৰিলেটেড যিবিলাক ভিডিঅ' আছে আৰু ধৰক যিবোৰ মানে ধৰক টেক ৰিলেটেড চেনেল আছে বা আনবক্সিং ৰিলেটেড চেনেল আছে তো সেইবিলাক চেনেলক মানে পইচা বেছিকৈ দিয়ে ইউটিউবে বেলেগ বেলেগ চেনেলত মানে বেলেগ বেলেগ টপিকত বেলেগ বেলেগ পইচা মানে ইনকাম কৰিব পাৰে মানে ধৰক এটা টেক চেনেলত যিমান পইচা ইনকাম কৰিব তো ব্লগিং চেনেল এটা হয়তো তাতকৈ অলপ কম পাব কুকিং চেনেলটো হয়তো আৰু অলপ কম পাব চ' এনেকৈ মানে ইউটিউবৰ এইটো চলে পইচাৰ ৰেটটো চলে চ' কিয় যদি ফাইনেন্স ৰিলেটেড আপুনি এটা ভিডিঅ' দিয়ে বা আপুনি ধৰক যিকোনো আপুনি লোনছৰ বিষয়ে কিবা এটা ভিডিঅ' দিয়ে ফাইনেন্স ৰিলেটেড ট্ৰেডিঙৰ বিষয়ে কিবা এটা দিয়ে ত' সেইটো ভিডিঅ'ত আপুনি বেছিকৈ অলপ পইচা পাব মানে সেই সেম ভিউজত 1K ভিউজত এটা ভিডিঅ'ৰ পৰা যদি আপুনি $1 পায় চ' আপুনি সেইটো ভিডিঅ'ত $2 পাব চ' সেনেকুৱা লাইক মানে কথাটো মানে এনেকুৱা সেইকাৰণে মানে ইউটিউবাৰবিলাকে বেলেগ বেলেগ ভিডিঅ'ৰ পৰা বেলেগ বেলেগ ইনকাম হয় যদিও মানে ভিউজ একে থাকে চ' সেইটো মানে ক্ৰাইটেৰিয়া চ' সেইবাবে মানে এই RPMত মানে 3টা বস্তু থাকে নিডছ থাকে আৰু আপোনাৰ ৱাচ টাইম থাকে আৰু এডভাৰটাইজাৰ থাকে যোনে মানে এডভাৰটাইজ কৰে মানে আপোনাৰ যি মানে আপোনাৰ কোম্পানী যোনবিলাক কোম্পানীৰ পৰা এডভাৰটাইজ কৰিব মানে আপোনাৰ ভিডিঅ'ত এড চলাব যিবিলাক সেইবিলাক চ' আপোনাৰ নিডছটো হ'ল আপোনাৰ ইউটিউবৰ ভাষাত যিবিলাক টপিকৰ ওপৰত আপুনি ভিডিঅ' বনাব ৱাচ টাইমটোতো আপোনালোকে জানে চ' আপুনি ধৰক এটা ভিডিঅ' যদি 2 মিনিটৰ বনাইছে সেইটোতনো কিমান আপোনাৰ ৱাচ টাইম হ'ব বা কিমাননো এড প্লে হ'ব চ' এড যিমান কম প্লে হ'ব চ' আপুনি ৰেভিনিউ নাপাব এডটো প্লে নহ'ব 2 মিনিটৰ ভিডিঅ' এটা বনালেতো ক'ত এড প্লে হ'ব চ' সেইকাৰণে মানে ভিডিঅ'বিলাক অলপ লং ভিডিঅ' বনায় ইউটিউবাৰবিলাকে আজিকালি চ' সেইটো মানে আপোনাৰ ৱাচ টাইম আৰু এডভাৰটাইজাৰবিলাকেও জানে আপুনি ধৰক ফাইনেন্স ৰিলেটেড যদি কিবা ভিডিঅ' বনাই তো এডভাৰটাইজাৰ বেছিকৈ আহিব আপোনাৰ ভিডিঅ'ত বেছিকৈ হেৰি কৰিব প্ৰমোট কৰিব চ' সেইটো মই লাইক এটা আপোনাক জাষ্ট উদাহৰণ দিম কোনোবাই যদি এটা ভিডিঅ'ত মানে 2K ভিউজত যদি 85 rupees পাইছে আৰু ধৰক সেই 10K ভিউজত যদি 395 টকা পাইছে 1 লাখ ভিউজত যদি 4382 টকা পাইছে তো 10 লাখ ভিউজত 42350 টকা হ'ব তো ইউটিউবৰ পৰা মানে এনেকৈ এটা এপ্ৰক্স এটা আনুমানিক মই এটা আপোনালোকক ইনকামৰ কৈ দিছোঁ বাকী ইয়াৰ পিছত ধৰক ইউটিউবাৰবিলাকে কেনেকৈ এটা ভাল গ্ৰ'থ কৰি লোৱাৰ পিছত তেওঁলোকে মানে ধৰক নিজৰ মাৰ্চেণ্টাইজ লঞ্চ কৰে এফিলিয়েট মাৰ্কেটিং তাৰপিছত আপোনাৰ কিছুমান প্ৰডাক্টটো প্ৰমোশ্যন কৰি যদি 30% মানে তেওঁলোকে ইউটিউবৰ পৰা কমায় বাকীটো 70% এটা হিউজ এমাউণ্টতে তেওঁলোকে এনেকৈ কামায় চ' আপুনিও যদি ভাল এটা গ্ৰ'থ কৰি ল'ব পাৰে তো কমাব পাৰিব ইউটিউবৰ পৰা বাকি মোৰটো আশা তেনেকুৱা মানে দেখা নাই এতিয়ালৈকে ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕਦੇ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ ਉਹਦਾ ਮਤਲਬ ਇਹ ਹੁੰਦਾ ਕਿ ਇਹਨਾਂ ਨੂੰ ਤਕਲੀਫਾਂ ਨਾਲ ਡੀਲ ਕਰਨਾ ਹੁੰਦਾ
হ'ব আপোনালোকৰ ছাপোৰ্ট পাৰে বাৰু তো এতিয়া আপুনি যদি ভাবিছে মানে ইউটিউবত ধৰক আহিব বা ইউটিউবত ভিডিঅ' দিব বা চেনেল নিজৰ এটা বনাব তো আপুনি আহিব পাৰে ইউটিউবত বেছক আপুনি দিব পাৰে ইউটিউবত ভিডিঅ'ছ তো কি টপিকত দিব সেইটো আপুনি নিজে ইউটিউবত চাৰ্চ কৰিলে গোটেইখিনি পাই যাব দেন আপুনি ধৰক ইউটিউবত প্ৰথমটো আপুনি একদম মানে জলবাজি নকৰিব মানে ধৰক কিবা যদি জব কৰি আছে বা লিখা পঢ়া কৰিছে ভালদৰে জবটো কৰক বা ভালদৰে লিখা পঢ়া কৰক তো এতিয়া মানে ইউটিউবত মানে সেই অৱস্থাটো নাই ধৰক আগতে মানে এতিয়া যেনেকৈ ক্ৰিয়েটৰ বহুত হৈ গৈছে এতিয়া ডেইলি মানে কণ্টেণ্ট ইউটিউবত আপলোড হৈয়ে থাকে চ' আজিকালি মানে ইমান বহুত মানে ক্ৰেজটো বেছি হৈ গৈছে ইউটিউবত চ' যিহেতু চবেই দেখাই পাই থাকে ইউটিউবৰ পৰা অমুক ল'লোঁ ইউটিউবৰ পৰা তমুক ল'লোঁ এইবিলাক দেখি পেলাই মানুহবিলাকৰ মানে আজিকালি জেনেৰেশ্যনটো মানে যোনবিলাক মানে সৰু ছোৱালী তেওঁলোকৰ মানে লিখা পঢ়া চব বাদ দি পুৱাৰ পৰা ইউটিউবতে লাগি থাকে চ' সেইটো মই ছাপোৰ্ট নকৰোঁ ইউটিউবত লাগক ডেইলি 2 ঘণ্টা বা 3 ঘণ্টা দিয়ক ভালদৰে ভিডিঅ'ছবিলাক বনাওক আপোনাৰ যদি কণ্টেণ্টত দম থাকে বা ইউটিউব যদি আপুনি ভালদৰে আমি বনায় ত' নিশ্চয় আপোনাৰ ভিডিঅ'ত মানে ক্ৰাউড আহিব আপোনাৰ চেনেললৈ আৰু আপোনাৰ গ্ৰ'থ কৰিব পাৰিব সোনকালে অলপ টাইম লাগিব সোনকালেতো একো বস্তু নহয় চ' ভিডিঅ'টো আজিলৈকে ইমানেই আছিল তো এইটো ভিডিঅ'ত মানে মোৰ ফালৰ পৰা এইখিনি মানে পইণ্ট অফ ভিউ আৰু মোৰ ইউটিউবৰ ক্ষেত্ৰত এতিয়া কোনোবা এইটো ক'ব তইনো কিমান গ্ৰ'থ কৰিছ তোৰ দেখোন 100 ছাবস্ক্ৰাইবাৰ হোৱা নাই এতিয়ালৈকে চ' হয় লাগি আছোঁ হ'ব কেতিয়াবা নহয় কেতিয়াবা হ'ব কাৰোবাৰ কোনোবা যদি মই মানে লাগি থাকোঁ আৰু হ'ব নিশ্চয় চ' এতিয়া মই ভালদৰে হয়তো ময়ো সময় দিব পৰা নাই তেনেকৈ ইউটিউবত চ' ঠিক আছে হ'ব বাৰু কেতিয়াবা চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিল চ' ভিডিঅ'টো যদি ভাল লাগিল তো ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নটিফিকেশ্যনবিলাক আহি থাকে আৰু মকৰা এটা আছিল কামুৰি দিলে ভাই